Hello guys, welcome back to my new vlog. মোৰ দ্বিতীয়টো মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালো। এয়া আমি সিমান বস্তা উঠাই আছো। আজি আমি লৈ গৈ আছো মোৰ মানে আমাৰ হৈ থকা ঘৰলৈকে আমি যেহেতু বনাই আছো এটা ঘৰ তো তাতে আমি মই দাদাই গৈ আছো আৰু পিছফালে সিমেন্টৰ গাড়ী আহি আছে। এইটো হ'ল আমাৰ ঘৰটো প্ৰায় 40% মান কমপ্লিট হৈছে আৰু 60% মান আছে। তো তলক দেখাই দিও আপোনাক এয়া ভিতৰৰ ফালে এইবিলাক কৰা বহুত কাম বাকি আছে আৰু কৰিবলগীয়া তো 40% হানে কাম হৈছে। এইফালে মাটি খান্দি ৰাখিছে ইয়াতে এতিয়া তলত ঢালাই দিব যেহেতু আৰু পাথৰ ইটা পাথৰ দিব সিমেন্ট দি ঢালাই কৰিব তো ইয়াতে কাটি মাটিটো ভিজাই কেনে ৰাখি দিছে। তেতিয়াহ'লে লগ পাম অন্য এটা মিনি ব্লগ লৈ। বাই বাই।